নমস্কাৰ, স্বাগতম জনাইছোঁ অনিন্দিতা ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু বৰ্তমান আমি আহি আছোঁ ঢাকাইপট্টিত, অলপমান বজাৰ কৰিবলগীয়া আছে। ভাবিলোঁ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। আমি আহিছোঁ কাপোৰৰ বজাৰ কৰিবলৈ। কালি দাদা বহুতক ভাত খোৱাকৈ মতা হৈছে, তো তেওঁলোকক কিবা এটা গিফ্ট কৰিবৰ কাৰণে আহিছোঁ, কিবা এটা কিনো সৰু সুৰাকৈ। আৰু এইফালে দেখিছে বজাৰত পূৰা ভিৰ হৈ আছে, মানে বিয়া ছিজন যিহেতু পূৰা ভিৰ, কাপোৰৰ দোকানত ভিৰ পূৰা। আৰু চাই আছোঁ আৰু ইটো সিটো কি কাপোৰ লওঁ নলওঁ। এনেও কাপোৰ দেখিলে মাইকী মানুহৰ মন বলিয়াই হৈ যায়, যিহেতু চাই লওঁ। আৰু এইফালে আচাৰ ধুনীয়াকৈ ঢাকি দিছোঁ। এয়া আমলখি আচাৰ, সিদিনা যে দেখুৱাইছিলোঁ আপোনালোকক যে আমলখি শুকুৱাব আহিছিলোঁ বুলি। আৰু এয়া জলফাইৰ মিঠা আচাৰ, এইখিনি হৈছে আমৰ মিঠা আচাৰ, এইখিনি হৈছে তেতেলী মিঠা আচাৰ, আৰু এইখিনি জলফাই টেঙা। মিঠা আচাৰখিনি প্ৰায় চেচেই হৈছে, কাৰণ মিঠা আচাৰ ঘৰত খুব চেলিং হয়। আৰু এইখিনিও আছে আৰু বনাই আছে নতুনকৈ। কেনেকুৱা লাগিছে জনাব। পূৰা ৰ'দ দি আছে, ঢাকি থৈ দিওঁ নহ'লে কিবা পৰি যাব ঘপককৈ। এতিয়া মই কাম বনখিনি ফটাফট কৰি লৈ বনাই আছোঁ তেল পিঠা। মই বৰ বিশেষ নাজানো, মায়ে মোক শিকাই দি আছে। আৰু ইফালে মায়ে চব্জি কাটি আছে, তো মায়ে মোক শিকাই দি আছে কেনেকৈ কৰিব লাগে। মই সেইমতে বনাই গৈ আছোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, মই বনাব পাৰিছোঁ নে নাই আপোনালোকে জনাবচোন দেই। তেতিয়া মই আৰু অলপ উৎসাহ পাম যে বনাব যদি পৰা নাই তেন্তে মই আৰু ভালদৰে বনাবলৈ চেষ্টা কৰিম। তো বেছি বনোৱা নাই, অলপমানেই বনোৱা হৈছে। আৰু চাই থাকক। এয়া চাওক, বহুত বনোৱা নাই, এইখিনিয়ে বনাইছোঁ। আৰু এইফালে দাদাহঁত আহি পালে। দাদাহঁতে আনিছে এইফালে পচলা, কচু, গাখীৰ আৰু মিঠাই, চিংৰা, ঔটেঙা, কল হৈছে ঘৰতে লগা দিয়ে। আৰু টিফিনটোত আনিছে পায়স। জেঠাই বহুত ধুনীয়া পায়স বনায়, মানে ঘৰৰ গাখীৰৰ পায়স যে, খাই মানে বহুত টেষ্টি লাগে। আৰু এইফালে চাহৰ লগত এইবিলাক আয়োজন। তো চাহখিনি মই বনাই ফটাফট দি লওঁ তেওঁলোকক। আৰু চিনি পাই যিহেতু মোৰ দাদা বৌহঁতক মই আগৰ ভিডিঅ'ত চিনাকি কৰাই দিছোঁ। এওঁলোকে হ'ল মোৰ দাদা বৌহঁত, দেখিছে। আৰু আগত এইফালে হাজবেণ্ডো আছে, আৰু এইফালে মা, সকলোৱে চাহ খাই আছোঁ। আৰু ইহঁত দুটা এইফালে লাগি আছে, দেউতা সিফালেও চাহ খাই আছে। আমি চাহ খাই লওঁ ফটাফট। চাহ খাই হৈ গ'ল। এইফালে আমি দি আছোঁ আড্ডা, পূৰা আড্ডা চলি আছে। আৰু এইফালে টিকলুজনী, সিদিনা যে অন্নপ্ৰসন্ন হৈ গৈছিলে, এইগৰাকী টিকলুগৰাকী, তাই কি কৰিব আৰু দাদাকহঁতে খেলাকে চাই আছে আৰু বহি বহি বেলুন দুটাকে লৈ। কি কৰিব আৰু তাই, নহয় জানো, খোজকাঢ়িবও পৰা নাই। আৰু এই দুটা দেখিছে নাই, তীখৰ, ইহঁত দুটা বহুত দুষ্ট হয়। সিহঁতৰ কাণ্ড দেখিলে নহয় পূৰা ঘৰ গৰম কৰি থাকে ইহঁত দুটাই। তাকে চাই আছোঁ আৰু আমি, পূৰা আড্ডা চলি আছে। আমাৰ পূৰা বহি লৈ কথা বতৰা। আৰু ভাত বনাব টাইম হ'ল। এইফালে মায়ে ভাত পাকঘৰত আহিছে, এইফালে মাছ ফ্ৰাই কৰি হৈ গ'ল। তো মায়ে বনাই লওক। আৰু মাছৰ লগত বনাইছে এইফালে এয়া হৈছে জহা কোমোৰা। মছলাখিনি ফাৰ্ষ্টে ভাজি লৈ কোমোৰা মায়ে এফালে পূৰা মাংস ভাজি বনাই আছে। আৰু ইফালে মই বহাই দিছোঁ বইল হ'বলৈ জলকীয়া, আদা, ৰচুন, ধনিয়া। ইয়াৰ চাটনি বনাম। জলকীয়া অলপ সৰহকৈ দিব, আৰু জলকীয়া আৰু ৰচুন সৰহকৈ দিব। চাটনিটো খাই তেতিয়া মানে বেছি ভাল লাগে। আৰু এইফালে মায়ে পূৰা ভাজি আছে মাংস যিমান ভাজিব সিমান খাবলৈ বেছি টেষ্টি হ'ব। তো ইফালে মই চাটনিখিনি মিক্সিত মাৰি ল'লোঁ। আৰু এইফালে দাইল বনাই হৈ গ'ল। আৰু এইফালে এইখিনি আলু ফ্ৰাই কৰি থৈছে মাংসত দিবৰ কাৰণে। আৰু এইখিনি হৈছে মিক্স চব্জি। তো
কিবা কিবি ঢেৰ আছে আৰু ইয়াতে। আৰু এইফালে হ'ল এয়া মাছ কোমোৰা আৰু এইফালে মাংস। অলৰেডি সকলোখিনি হৈয়ে গৈছে। ভাতটো গৰম গৰম পাতি দিছোঁ, দেন হৈ যাব আৰু এতিয়া 2টা বাজিলে, খাবৰ টাইম হ'ল। ইফালে প্লেট ৰেডি কৰাই হৈছে। চাই থাকক, ইফালে আমি পূৰা ভাত বাঢ়ি আছোঁ। আৰু ক্ষমা কৰিব, মানে কেমেৰাটো লোৱাত অলপ গণ্ডগোল হোৱাৰ বাবে ভিডিঅ'টো এইখিনি চিধা হৈ থাকিলে, তো বেয়া নাপাব তাৰ বাবে। ইয়াৰ পাছত মই চেষ্টা কৰিম যাতে এনে কিছুমান ভুল নহয়। দাদাক চাবা। দেউতা আৰু দাদা দুজনৰ খাই হৈ গ'ল আৰু ধুনু আৰু আমাৰ ল'ৰাটোকো খুৱাই ল'লোঁ। এতিয়া আমি খোৱাৰ পাল, তো আমি বহি লৈ খাই লওঁ। তাৰপাছত অলপ টাইম ৰেষ্ট কৰিলোঁ চবেই। আৰু এতিয়া বৌহঁতৰ যাবৰ টাইম হ'ল। বৌয়ে কিবা এটা গিফ্ট দিছে আৰু মা দেউতাহঁতে আৰু মাহঁতেও কিবা এটা দিছে, সেয়া কৰিছে। অসমীয়া পৰম্পৰা সেৱা কৰা, ডাঙৰক সদায় সেৱা কৰিব লাগে যিহেতু, তো পৰম্পৰা কৰি তেনেকৈ কৰিছে আৰু। চাই থাকক। আৰু এইফালে ভণ্টি আহিছে। ইয়াক মানে চুলি বাহিৰত কটোৱা নহয়, কাৰণ কৰোণা হোৱাৰ পৰাই মানে বাহিৰত কটাব ভয় লাগে কাৰণে তেতিয়াৰ পৰা কটোৱা হোৱাই নাই। সেয়ে ভণ্টিয়ে বা মই তেনেকৈ কাটি দিওঁ। আজি ভণ্টিয়ে কাটি দিছে, আৰু তাই কাটিলে সি বহুত ধুনীয়াকৈ শান্তিত বহি থাকে, মানে সেয়েহে তাইক কটাই দিব দিছোঁ। চাই থাকিব। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ভিডিঅ'টি কেনেকুৱা পালে চাই মোক জনাব। যদি ভিডিঅ'টি চাই ভাল পাইছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো দবাই দিব। আজিলৈ ইমানেই। বাই বাই। সকলো সুখত থাকক।